guys, welcome back to my YouTube channel. Moni'svlogs মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগত জনাইছোঁ। আজি আছে থাম্বনেইলখন চাই গম পাইছে, আজি আছে ভাওনা আছে। তাতে মোৰ অকণমান পাৰ্ট এটা আছে। তাকে আপোনালোকক কালেকশ্যন কৰোঁতে ভিডিঅ'টো দিওঁতে দেৰি হৈছে, আপোনালোকে বেয়া নাপাব। মোৰ ফেমিলিটোৱে বেয়া নাপায়, মই গম পাইছোঁ। ছাবস্ক্ৰাইবাৰকেইটাই বেয়া নাপায়। তাকে আপোনালোকক কষ্ট মষ্টকৈ ভিডিঅ' এটা কৰিছোঁ। মোৰ মোবাইলত নহয়, কোৱালিটি অন্য মোবাইলত কৰা। কালেকশ্যন কৰোঁতে সময় লাগিছে। ভিডিঅ'টো চাব আৰু লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। শেষলৈকে চাব ভিডিঅ'টো। তো গাইজ, কথা এটা ক'বলৈ নহ'লে নহয়, ভাওনাখনৰ নাম প্ৰহ্লাদ চৰিত আৰু হৈছিল পকামোৱা সত্ৰত। তাকে আপোনালোকক বহুত পুৰণান্য ভাওনা আপোনালোকক অকণমান দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আপোনালোকে ভিডিঅ'টো চাব শেষলৈকে। আইলক্ষী ঘাট পকামোৱা সত্ৰত ভাওনাখন হৈছিল, আপোনালোকক দেখুৱাম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই যাব। यही स्थाने आदि हमको Thank you.
যুগে পলৰীয়া তই ৰহস্য বাজ কৰি আনি বহু মই ভাওনা শেষ হৈ গ'ল গাইছ, তাকে অলপ ময়ো কৰিলোঁ, কেনেকুৱা হৈছে আপোনালোকে জনাব। তো গাইছ কাইলৈ ভাওনা চাওনা কৰি আহিলোঁ, ভিডিঅ' মাত চাত ভাঙি আছে কাৰণে ৰবত টেঙা অলপ খাওঁ বুলি ভাবিছোঁ, তাকে আপোনালোকক দেখুৱাম। কালি ৰবত টেঙাকেইটা খাই লওঁ দিয়ক, টোপনি ক্ষতি হৈছে নহয়। আৰু ভিডিঅ'টো চাই যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। বাই বাই গাইছ।